নমস্কাৰ এতিয়া শুনি আছে নিউজ 18ৰ 144 সংবাদ কাজিয়া লাগিলে হয় মাৰামাৰী বাতৰি পৰিছে আবু শাহিদ নাৰমাৰী সংবাদৰ প্ৰথমে শিৰোনাম আমাৰ ঘৰৰ তলত এটা চাউলৰ খুনি নাৰমাৰী বেলতলা দুচকীয়া এৰোপ্লেনৰ দুৰ্ঘটনা হাৰুনৰ HR এণ্টাৰটেইনমেণ্টত 16খন ভিডিঅ'ত 29খন ছাবস্ক্ৰাইবাৰ হিৰো নামৰ অন্তত এতিয়া শুনক বিতং বাতৰি যোৱাকালি নাৰমাৰী এটা চাউলৰ খুনি পোৱা গৈছে তাত 50 গ্ৰামৰ পৰা 60 গ্ৰাম চাউল পোৱা গৈছে আৰু পোৱাৰ সম্ভাৱনা আছে CBI তদন্ত কৰি জনাইছে যে তাত কমপক্ষে 2-3 মুৰ্গীয়ে খোৱাৰ অৱশিষ্টিখিনি পৰি আছে এই চাউল ভাৰতত থাকিলে ভাৰতৰ অভাৱ অনাটন বাঢ়ি যোৱাৰ সম্ভাৱনা আছে হে এই চাউল বিদেশলৈ লৈ যোৱাৰ বাবে মেলাৰ পৰা 4টা কোষ্টেল জাহাজ কিনি অনা আজি ৰাতিপুৱা গৰু গাড়ী চকা বাৰাষ্ট হৈ 25,150টা মানুহ আহত হৈছে আৰু 0,033টা মানুহ নিহত হৈছে তাৰে 30 জন হৈছে বয়সস্থ আৰু আধা জন হৈছে শিশু আহতসকলক জীৱিত পুতি থোৱা হৈছে আৰু নিহতসকলক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভৰ্তিসকলক নতুন বছৰ জানুৱাৰী পিকনিকৰ মাহ বুলি চিকিৎসা নহ'ব বুলি অহা মাহৰ কাৰণে ছেভ কৰি ৰখা হৈছে বাতৰি যুগতৰ আগলৈকে আৱিষ্কাৰক হাৰণালী HR এণ্টাৰটেইনমেণ্টত 16খন ভিডিঅ'ত 25খন ছাবস্ক্ৰাইবাৰৰ সংখ্যা চাই হাৰণালীয়ে আনন্দ মনে চৰকাৰক 50,000 টকা দাৰে দিছে বুলি আমালৈ বাতৰি আহি আছে তেওঁ বহুত সুখী বুলি আমাক জনাইছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে যিসকল ব্যক্তিয়ে হাৰুনৰ HR এণ্টাৰটেইনমেণ্টত ভিউজ নকৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰিব তেওঁলোকক NRCৰ পৰা নাম কৰ্তন কৰি দিয়াৰ বাবে NRC সমন্বয় প্ৰতিষ্ঠা জনাইছে আগজাননী আজি ৰাতি 1 বজাৰ পৰা অহা ৰাতি 12:59 ভকতগাঁও নাৰমাৰী চিলঙনি বৰবেটি বৰদোৱা জুৰিয়া মহাবিদ্যালয়ৰ ওপৰেৰে দক্ষিণ পূবৰ পৰা ঘণ্টাই 40,000 কিলোমিটাৰ বেগে সুনামি আৰু শিলাবৃষ্টি বিচ্ছিন্নভাৱে হোৱাৰ সম্ভাৱনা আছে লগতে ইটা লোহা আৰু পাথৰ পৰাৰ সম্ভাৱনা আছে এইবিলাক এলেকাত বাছ ইণ্ডিগো অটো আৰু এৰোপ্লেনক 1 নং সতৰ্ক সংকেত চাই যোৱাৰ বাবে ঘোষণা কৰিছে আৰু এইসকল এলেকাত চাইকেল মটৰচাইকেল বাইচাইকেল আৰু আব্দুল কাদিৰৰ ঘোঁৰাৰ গাড়ীক ঘৰৰ ভিতৰত বান্ধি থৈ বহি থকাৰ বাবে কোৱা হৈছে এই জাননী দুৰ্ঘটনাৰ পিছৰ পৰা বলবৎ থাকিব অহাকালি সূৰ্য উঠিলে ডুবি নাযায় আৰু ডুবিলে উঠাৰ সম্ভাৱনা নাই পৰৱৰ্তী খবৰ শুনাৰ অপেক্ষাত থাকক মই আবু শাহিদ আপোনালোকৰ পৰা বিদায় নিছো নমস্কাৰ